Hey guys, welcome back to my YouTube channel. আজি পুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখা পাই গম পাইছে। আৰু ই মোক কলেজত থৈ আহিব। আজি টিচাৰ ডে উদযাপন কৰিম কলেজত। চাই থাকক ভিডিঅ'টো। ইক্লেভিন ভাই লগত যাই আছোঁ কলেজ। 7:30 বাজে কলেজত যাই আছোঁ ইয়াৰ লগত। নজৰুল আৰু ইনজামুল এতিয়া আমি ভিতৰত যাই অলপমান ৰুমটো সাজাব লাগিব না আমি কেইটামানে ভিতৰত আছে পুৱাই আহিছে 7:30 তাতে কলেজত যাই বেলুন ফুকাইছোঁ ইহঁতক কামত লাগি দিছোঁ ৰ না কি কয় বৰ্ডত A.B.J.C M বুলি লিখিব গুগলত চাই লিখি আছে গাইছ সৰ্বপল্লী ৰাধাকৃষ্ণক আঁকি আনছি হেমাংগ কেইদিন লাগছি তো আনতে এতিয়া ৰুমটো সজোৱা হৈ গ'ল আপোনালোকক দেখুৱাম গোটেই ৰুমটো এই গামোচাকেইখন ভালদৰে জাপি লওঁ ছাৰহঁতক সম্বৰ্ধনা জনাম অ'কে গামোচা জপা কাম হৈ গ'ল সম্বৰ্ধনা অনুষ্ঠান শেষ হৈ গ'ল ভিডিঅ' কৰিব নাপালোঁ এতিয়া কাৰ্যসূচী মতে আছে ছাত্ৰ ছাত্ৰীৰ দুআষাৰ গাইছ এতিয়া আমি চবৰে কাৰণে চিংৰা আনিবা যাম তো গাইছ আজি মস্ত গৰম তাতে কাৰ্যসূচী মতে চব কাম হৈ আছে আমি এতিয়া চিংৰা নিম তো চিংৰা 2 কাৰ্টন ল'লোঁ খাবা গাইছ এতিয়া পেকিং চলি আছে এতিয়া পেকিং কৰিম মই এতিয়া এতিয়া আমাৰ প্ৰিন্সিপাল ছাৰে ভাষণ দি আছে গোটেইখিনি ভাষণ শুনাব নোৱাৰিম কাৰণ বহুত সময় যাব 2 ঘণ্টামান হৈ যাব ভিডিঅ'টো তো অলপে শুনি লওক না কি কয় এতিয়া আমাৰ ফিজিক্সৰ ছাৰে ভাষণ দি আছে আজনুছ ছাৰে চাই থাকক গোটেইখিনি শুনাব নোৱাৰিম চাই থাকক না কি কয় কেক গাইছ এখন চুৰি দি কাটি দিব প্ৰিন্সিপাল ছাৰে অ'কে গাইছ আমার কারণে মিঠাই গল্লা নেওয়া হয়েছে
চিংৰা এতিয়া কাম চলাই আছোঁ লাষ্ট পাৰ্টি কৰা হৈ গ'ল ঘৰত যাওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই